গুড মৰ্নিং পোনপ্ৰথমে আপোনালোক সকলোকে দিৱালীৰ অশেষ শুভেচ্ছা জনাইছোঁ মোৰ আৰু মোৰ পৰিয়াল ফালৰ পৰা যাতে আমাৰ দিৱালীটোৱে আমাৰ জীৱনত সুখ কঢ়িয়াই আনক আমাৰ শান্তি কঢ়িয়াই আনক আৰু আমাৰ পৃথিৱীখন আগৰ পৃথিৱী যেন ভগৱানে ঘূৰাই দিয়ে তাকে কামনা কৰিলোঁ আৰু আমাৰ আজিৰ দিৱালীৰ চাকিয়ে সকলো সমগ্ৰ পৃথিৱীলৈ যাতে পোহৰ কঢ়িয়াই আনে তাৰে আশা কৰিলোঁ আপোনালোক সকলোকে পুনৰবাৰ হেপী দিৱালী আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা নহয় ঠিক 11:30 বাজিবলৈ হ'ল ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো একেবাৰে এটা সৰু ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আমাৰ ঘৰটোনো দিৱালীত কেনেকৈ ডেক'ৰেশ্যন কৰিছোঁ এইটো একদম সাধাৰণ ডেক'ৰেশ্যন ভিডিঅ' হয় আপোনালোকে চাই আশা কৰোঁ ভাল পাব তেন্তে বলকচোন আজিৰ ভ্লগটো আমি আৰম্ভ কৰোঁ এয়া ৰূপে দেখিছেনে কলগছ কাটি আছে আৰু কলগছ দুজোপা লগাম আমাৰ ঘৰৰ আগফালৰ গেটত কাৰণ আগফালৰ গেটত চাকি জ্বলাব লাগে একদম আগৰ পৰা আমাৰ ঘৰত কলগছ লগায় আপোনালোকৰ ঘৰত বাৰু লগাই নাই কমেণ্ট কৰি জনাবচোন আপোনালোকে মোৰ ভইচটো ইগন'ৰ কৰক কাৰণ মোৰ চৰ্দি লাগি আছে সেইটো কাৰণে ভইচটো অলপ বেয়া হৈ আছে তাৰ কাৰণে বেয়া নাপাব আৰু এইটো দেখিছে একদম চিম্পল ঘৰটো আৰু অলপ পিছত ডেক'ৰেশ্যন কৰিম তাৰপিছত দেখুৱাম ঘৰটো কেনেকুৱা লাগে এইকেইজোপা কলগছ ইয়াতে লগাইছোঁ আৰু ইয়াতে গধূলি সময়ত চাকি জ্বলাম আৰু কাইলৈ যিহেতু দিৱালী কাইলৈ বেছিকৈ চাকি জ্বলাম আজি কালী পূজা আজি অলপ কমকৈ চাকি জ্বলাম আৰু এতিয়া বলকচোন মই DIY এটা কৰোঁ এফালে চাওক মই DIY কাৰণে লৈছোঁ এখন পিতলৰ ষ্টেণ্ড লৈছোঁ আৰু এটা বাউল লৈছোঁ আৰু এইবোৰ মই লৈছোঁ ফুল আৰু মম আৰু সেই যোনখিনি নাৰ্জী ফুল লৈছিলোঁ সেই নাৰ্জী ফুলখিনি মই এনেকৈ মানে এপাহ এপাহকৈ এৰুৱাই ইয়াৰ ছাইডতে ডিজাইন কৰিছোঁ আৰু এইবোৰ লৈ লৈছোঁ সমগ্ৰ বস্তুবোৰ মানে কি বস্তু লাগে আৰু ইয়াতে ফুলো আছে ৰ'জ আছে ৰজনীগন্ধা আছে আৰু এই বাউলটো যোনটো লৈছিলোঁ মই ইয়াতে পানী দিছোঁ আৰু পানীৰ ওপৰত যোনখিনি গোলাপ ফুল আনিছোঁ সেই গোলাপ ফুলখিনি দি দিম বিৰাটেই ধুনীয়া লাগে আৰু ৰজনীগন্ধাখিনিও দি দিম খুব ধুনীয়া লাগে দেখিবৰ কাৰণে আজিৰ ভিডিঅ'টোত আপোনালোকে কেৱল দেখি থাকিব মইনো আমাৰ ঘৰটোৰ ডেক'ৰেশ্যন কেনেকৈ কৰিছোঁ মই মোৰ মিষ্টাৰ ৰুবু আমি মিলি কেনেকৈ ডেক'ৰেশ্যন কৰিছোঁ সেইখিনিয়ে দেখুৱাম আজি আপোনালোকৰ মৰমৰ বৌমনক দেখি নাপায় মানে কাইলৈ ভ্লগত দেখি পাব এইকেইদিন মই ভ্লগ দিব পৰা নাই কাৰণ বৌমনৰ গাটো বেয়া আপোনালোকক কৈ আছোঁ সেইটো কাৰণে আৰু ল'ৰা ছোৱালীৰ গাটো বেয়া হ'লে অলপ আমনি কৰে তাৰ কাৰণে মই একো ভ্লগ দিবই পৰা নাই মানে বনাই ৰাখিছোঁ কিন্তু এডিটিং কৰিব পৰা নাই তাৰ কাৰণে আপোনালোকে বেয়া নাপাব কোনোমতে আজি অলপ সময় উলিয়াই ডেক'ৰেশ্যন ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু এয়া চাওক মই মম দি দিছোঁ এনেকৈ আপোনালোকক আৰু ইয়াতে আৰু এটা ডিজাইন আছে তলত দেখিছেনে ইয়াৰ যোনটো ষ্টেণ্ড ৰাখিছোঁ সেই তাৰ তলতে আমি এনেকৈ আকৌ যোনখিনি নাৰ্জী ফুল আছিলে নাৰ্জী ফুলখিনি ভাঙি মেলি এপাহ এপাহকৈ চাৰিওটা ছাইডে দি দিছোঁ আৰু ইয়াতো এখন লৈছোঁ আমি টুল আৰু সেইখন হৈছে কাঠৰ আৰু ইয়াতো আমি ডেক'ৰেশ্যন কৰিম আৰু ইয়াতো ডেক'ৰেশ্যন একদম ছেইম একেধৰণে কৰিছোঁ আৰু ছাইডত এনেকৈ নাৰ্জী ফুলৰ পাহবোৰ দি দিছোঁ একদম চিম্পলকৈ কৰিছোঁ বিশেষ একো কৰা নাই সাধাৰণকৈ কৰিছোঁ আৰু এয়া চাওক বাউলটো লৈছোঁ আৰু ইয়াতে পানী দি দিম আৰু ইয়াতে যোনবোৰ গোলাপ ফুল হয় আনিছোঁ গোলাপ ফুল আৰু ৰজনীগন্ধা আনিছিলোঁ সেইটো দি দিম আৰু আমি যদি আপোনালোকে ৰংগলী বনাবলৈ অসুবিধা পায় তেন্তে এনেকৈ ফুলেৰে সজাব পাৰে কাৰণ ৰংগলী চবৰে পাৰফেক্ট নহয় আৰু ময়ো ইমান ভালকৈ নাজানো আৰু এইটো এনেকৈ দি দিছোঁ কাৰণ ইয়াতে ফিনিচিংটো আহে দেখিবলৈও খুব ধুনীয়া লাগে সেইটো কাৰণে আপোনালোকে যদি আজি ডেক'ৰেশ্যন কৰিব বিচাৰে আজি হৈছে দিৱালী আপোনালোকে ডেক'ৰেশ্যন কৰিব পাৰে এনেকৈ খুব ধুনীয়া লাগে একদম সাধাৰণকৈ সকলোৰে ঘৰতে এইখিনি বস্তু আছেই আৰু ফুলো থাকে ঘৰত আৰু যিহেতু নাৰ্জী ফুলৰ ছিজন হয় নাৰ্জী ফুলো থাকিব সেইটো কাৰণে আপোনালোকে ঘৰৰ নাৰ্জী ফুলেৰে এনেকৈ ডেক'ৰেশ্যন কৰিব পাৰে নহ'লে বেলেগ ফুল যদি আছে ফুলেৰো আপোনালোকে ডেক'ৰেশ্যন কৰিব পাৰে একদম সহজ সাধাৰণভাৱে এনেকৈ কৰিব পাৰে চাওক আৰু ইয়াৰ ওপৰতে মই মম দি দিছোঁ একদম সহজ বেছি সময় নালাগে এইকেইটা আমাৰ ৰেডি হৈ গ'ল ৰাতি জ্বলাই আপোনালোকক নিশ্চয় দেখুৱাম এয়া ৰেডি আৰু দুটা মই ৰংগলীও বনাম একদম চিম্পলকৈ একদম সাধাৰণকৈ আৰু সেইকেইটা দেখিছেনে ৰংগলীকেইটা মই একদম চিম্পলকৈ বনাইছোঁ আৰু আপোনালোকে প্লিজ মোৰ ভইচটোক অলপ
ইগন'ৰ কৰিব, কাৰণ মোৰ নাকটো একদম বন্ধ হৈ আছে, চৰি হৈ আছে। এই দুফালে দুটা ৰংগলী বনাই দিছোঁ একদম সাধাৰণকৈ। আৰু আগফালে চাকি জ্বলাবৰ কাৰণে মই ইয়াতো ফুল দি ৰাখিছোঁ, ইয়াতে চাকি জ্বলাম। আৰু এতিয়া ভিতৰ ফালৰ পৰা চাওক কেনেকুৱা লাগিছে। আপোনালোকে যদি ভাল পাইছে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি বিচাৰে তেন্তে আজি ট্ৰাই কৰিব। একদমেই সহজ আৰু 5 মিনিটত আপোনালোকৰ DIY ৰেডি হৈ যাব আৰু খুব ধুনীয়া লাগিব ঘৰটো দেখিবৰ কাৰণে। আপোনালোকে যদি বাহিৰত নিবিচাৰে তেন্তে ভিতৰতো সজাব পাৰে এনেকৈ। এইটো এটা মই দেখাইছোঁ, এইখন হৈছে চেণ্টাৰ টেবুল। আৰু চেণ্টাৰ টেবুলখনত মই এতিয়া ডিজাইন কৰি কেনেকুৱা চেঞ্জ কৰি দিম আপোনালোকে প্লিজ চাওকচোন। টেন ৰেডি, দেখিছেনে? ফুলেৰে সজাইছোঁ একদম সাধাৰণকৈ। কেনেকুৱা লাগিছে প্লিজ ক'ব। আৰু এইটো মম আপোনালোকে বজাৰতে পাব, নহ'লে আপোনালোকে চাকিও দিব পাৰে। চাকি দিলে বেছিয়ে ধুনীয়া লাগে দেখিবৰ কাৰণে। এয়া হৈছে আজি আমাৰ ডেক'ৰেশ্যন। কেনেকুৱা লাগিছে বাৰু ক'বচোন। মোৰতো ডেক'ৰেশ্যন কৰা শেষ হৈ গ'ল। এতিয়া সৌটো দেখিছেনে মোৰ মিষ্টাৰ আছে ওপৰত আৰু ৰুবু আছে, দুয়োটাই লগাইছে পুৰা লাইট। আৰু মই দেখাই দিছোঁ বাৰু ক'ত ক'ত লগাব লাগে। তেন্তে অলপ দেৰি পিছত চাব কেনেকুৱা লাগিছে আমাৰ ঘৰটো। A few minutes later.